তো ফাইনেলি গাইছ আমাৰ প্ৰগ্ৰাম আজি খতম হৈ গ'ল। প্ৰগ্ৰামখিনি দেখাব নোৱাৰিলোঁ, প্ৰগ্ৰাম খতম হৈ গ'ল। ফটোগ্ৰাফাৰ নাই, কেমেৰামেন নাই, কেমেৰামেন নাই। এয়া চবেই ড্ৰেছ চেঞ্জ কৰি আছে, ভাগৰুৱা দেহাৰে সকলো আহিছে। মই কাপোৰ চেঞ্জ কৰি ল'লোঁ। এয়া আৰু এয়া মহযুঁজ চাম আমি মহযুঁজ চাম। আমাৰ নিকুদা আছে, নিকুদা এনে আমাৰ এজনী ছোৱালী আছে, নতুনকৈ আহিছে দেই। আমি এতিয়া মহযুঁজ চাম, হয়নে? মহযুঁজ চাম, একেলগে চালোঁ। বগৰী খাম, বাদাম খাম। তলফালে দেখুৱাব মানা গৈছে, আমি দেখুওৱা নাই। বহুত মানুহ আছে। ঐ আমাৰ ধুব হিৰো 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 এই আমাৰ হিৰোকেইটা আহিছে দেই প্ৰগ্ৰাম চগ্ৰাম কৰি। অনুভৱটো কৈ দিয়া কেনেকুৱা? অনুভৱ আমাৰ বহুত ভাল লাগিছে প্ৰগ্ৰামটো কৰি আজি, বহুত ভাল লাগিছে। চাৰিওফালে পথাৰৰ মাজত আজি আমি প্ৰগ্ৰাম কৰিছোঁ, এই তাত। চ' ভাল লাগিছে, নতুন এটা এক্সপিৰিয়েঞ্চ আমাৰ ইয়াৰ যুগল ফটো আমি নহয় দেই, ভিডিঅ' হৈ আছে, লাইভ হৈ আছে। অঁ এনেই বুলি ভাবিছা নেকি? আছো আজি কিবা এটা কৈ দিয়া, মই তোমাৰ মন্তব্যটো অকণ শুনো। আমাৰ বহুত দিনৰ পৰা আজি প্ৰথম দিন মানে বহুতখিনিয়ে ভাল হৈছে। তুমি সুখী নে? মই জোখতকৈ বেছি সুখী। থেংক ইউ, ধন্যবাদ। তোমাৰ কিবা এটা ভাষ্য আগবঢ়োৱা। আজি পথাৰৰ মাজত আমাৰ ইয়াত পিকু আছে, আমাৰ ছাৰ আছে, আমি সকলো আছোঁ। আমি আজি বহুত সুখী, মানে বেয়া লগা নাই, ভালেই লাগিছে। নতুন এটা এক্সপিৰিয়েঞ্চ, পথাৰৰ মাজত প্ৰগ্ৰাম কৰিছোঁ আজি, সেইকাৰণে দেখুওৱা নহ'ল আৰু।